গাজাত ধ্বংসস্তূপৰ মাজত ঈদৰ নামাজ সম্পন্ন ধ্বংস মছজিদৰ সন্মুখত ঈদৰ নামাজ আদায় কৰিলে ফিলিস্তিনীয়ে চাৰিওফালে ধ্বংস ঘৰ দুৱাৰ মৃত্যু হোৱা লোকৰ স্মৃতি বেদনাদায়ক এটি পৰিৱেশৰ মাজতো মুছলমান লোকসকলে উদযাপন কৰিছে পবিত্ৰ ঈদ কণ কণ ল'ৰা ছোৱালীয়ে অকণমান ফূৰ্তি কৰিছে আগৰ দৰে নাই পৰিৱেশ এটি কণমানিয়ে কৈছে মই যিটো জেগাত আছো আগতে এই জেগাখনত আমি খেলিবলৈ আহিছিলো আৰু এতিয়া সকলো ধ্বংসস্তূপত পৰিণত হৈছে চাৰিওফালে ধ্বংস সকলো ঘৰ দুৱাৰ চাৰিওফালে ৰৈ আছে মৃত্যু হোৱা লোকৰ স্মৃতি ধ্বংস হোৱা মছজিদৰ সন্মুখত এনেদৰে নামাজ আদায় কৰিছে ফিলিস্তিনীসকলে এনেদৰে মুছলমান লোকসকলে উদযাপন কৰিছে পবিত্ৰ ঈদ এই বেদনাদায়ক পৰিৱেশৰ মাজতো দেখিবলৈ পোৱা গৈছে ঈদৰ বজাৰকে আদি কৰি ল'ৰা ছোৱালীৰ কাৰণে পছন্দনীয় সাজপাৰ ক্ৰয় কৰিছে পিতৃ মাতৃয়ে